আজি এটা বিশেষ কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো লৈ আহিলোঁ। তাৰমানে কথা হ'ল কি, মই প্ৰায়ে দেখি থাকোঁ, মানে মই এতিয়া নাম নকওঁ, বহুত ছোৱালী আছে যিবোৰ ছোৱালীক মানে মাক দেউতাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়াইছে, শুনাইছে, নিজে নাখাই নবৈ হ'লেও দিছে, যিটো লাগে আনি দিছে, লাগ বোলোতে একো অভাৱ দিয়া নাই। মানে মাক দেউতাকে নিজে কষ্টত থাকি হ'লেও দিছে মানে। কিন্তু সেই যিখিনি সময়ত দিছিল, মাক দেউতাকে যিখিনি সময়ত পঢ়াইছিল বা যিখিনি সময়ত তেওঁলোকে কষ্ট কৰিব লাগিছিল ল'ৰা ছোৱালীখিনি, সেইখিনি সময়খিনি এনেই ঘূৰি ফুৰি অনাই বনাই কটালে। ভালকৈ যিখিনি সময়ত পঢ়িব লাগিছিল নপঢ়িলে, তো সময়খিনিতো মানুহৰ ৰখি নাথাকে, সময়খিনি পাৰ হৈ গ'ল। এতিয়া কথা হ'ল যে ছোৱালীৰ বয়সটোতো ৰখি নাথাকে। সেইবোৰ ছোৱালী ডাঙৰ হ'ল, হৈ কিনে এতিয়া বিয়াৰ উপযোগ্য মানে সময় আহি পাইছে, উপযুক্ত সময় আহি পাইছে। এতিয়া সেইবোৰ ছোৱালী মানে মই প্ৰায়ে দেখিছোঁ, নাম নলওঁ বেয়া পাব, মই কথাটো কৈছোঁ আৰু। সেইবিলাক ছোৱালী মানে মই দেখিছোঁ যে এতিয়া এনেকুৱা হৈছে, ওচৰত কাৰোবাৰ বিয়া পাতিছে বহুত ডাঙৰকৈ, মানে বহুত আৰু ভালকৈ। সেইবোৰ দেখি মানে নিজৰ মাক দেউতাকক ডিমাণ্ড কৰে যে আমিও এনেকৈ বিয়াখন এনেকৈ পাতিম, আমিও এনেকৈ কৰিম, আৰু মোকো এনেকৈয়ে লাগিব, ময়ো এনেকুৱা কাপোৰে পিন্ধিম, ময়ো এনেকৈয়ে মেকআপ কৰিম, বা ময়ো তেনেকুৱা ফটোগ্ৰাফী ময়ো তেনেকৈয়ে কৰিম। সেইবোৰ বস্তু মানে বেলেগক দেখি কিনে ডিমাণ্ড কৰে। মই এটা কথা ক'ব বিচাৰোঁ সেই ছোৱালীবিলাকক, তোমালোকে যে এইবোৰ বস্তু ডিমাণ্ড কৰা, সেই বস্তুবোৰ যে লাগিব, পইচাখিনি যে দৰকাৰ হ'ব, সেইখিনি তোমালোকে নিজে ঘটিব পাৰিবানে বা নিজে যোগাৰ কৰি আনিব পাৰিবানে? এই ডিমাণ্ডখিনি কাক দি থাকা? আল্টিমেটলি তোমালোকে মা দেউতাক প্ৰেছাৰ দিছা ন, যে মোক এনেকৈয়ে লাগিব, মই এনেকৈয়ে হেৰি কৰিম। মাক দেউতাকেও মানে মনত কষ্ট পায় ন, যে ছোৱালীজনী বিয়া দি উলিয়াই দিব ঘৰখনৰ পৰা, তো যেনেকৈ নহওক ক'ৰবাৰ পৰাতো আনি দিবই লাগিব, তাই যিহেতু বিচাৰিছে, যিহেতু মৰমৰ হয়। সেই ছোৱালীবিলাকে সেই বস্তুটো বুজি পাব লাগে যে মা দেউতাই যিমানখিনি পাৰিছিলে আমাক দিলে, এতিয়া মই যিটো বিচাৰি আছোঁ সেইটো মা দেউতাই মোক দিব পাৰিবনে নোৱাৰে? যদি ভাবিছা যে পাৰিব দিবলৈ, তেতিয়া তুমি কোৱা, ভালকৈ কোৱা। কিন্তু যদি গম পাইছা যে নোৱাৰে দিব, তথাপিও তাৰ পাছতো যদি সেইটো বস্তু বিচাৰি আছা, তেতিয়াহ'লে সেইটো কিন্তু বহুত বেয়া কাম কৰিছা। মানে মই দেখিছোঁ, বহুত ছোৱালীক দেখিছোঁ, একোতো নকৰিলে, পঢ়া শুনা নকৰিলে, ভালকৈ একো নকৰিলে, যেতিয়া মানে ভালকৈ পঢ়িব লাগিছিল সেইখিনি সময়খিনি অবাবত নষ্ট কৰি দিলে, অনাই বনাই ঘূৰি ফুৰিলে, কিবা কৰিলে। এতিয়া ভালকৈ নপঢ়িলেতো অবভিয়াছলি একোতো নহ'বই জীৱনত, শিক্ষা নহ'লে একো নাই, সেইটো চবেই জানে। পঢ়া শুনা নকৰিলে ক'তো একো এটা নহ'ল। এতিয়া বিয়া সময় আহিছে, বিয়া দিব লাগে, এতিয়া চব মাক দেউতাকৰ ওপৰতে প্ৰেছাৰ, মোক এইটো লাগিব, মোক সেইটো লাগিব, মোক এইটো কৰি দিয়া। তো সেই মাক দেউতাকখিনি মানে কিমান কষ্ট পায় সেইটো ভাবি চাব লাগে। সেইকাৰণে মই ছোৱালীবিলাকক এইটো কৈছোঁ, মানে যদি তুমি নিজে শক্তিৰে পাৰা যে মই এইখিনি কৰিব পাৰিম, এইখিনি মোৰ বাজেট আছে, বা মই এইখিনি পইচা ক'ৰবাৰ পৰা অৰ্জন কৰি আনিব পাৰিম, মই এইখিনি কাম কৰিব পাৰিম, তেতিয়াহ'লে তুমি কৰা, তুমি বহুত ডাঙৰকৈ পাতা, তোমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু নিজৰ মা দেউতাক কষ্ট দি নিজে ক'তো এটা হেল্প নকৰি কিনে মই এনেকৈ কৰিম, মই তেনেকৈ কৰিম, মোক তাইৰ নিচিনাহে লাগিব, মোক সিহঁতৰ ঘৰৰ বিয়াখনৰ দৰেহে বিয়া পাতি দিব লাগিব, সেইবিলাক ডিমাণ্ড মা দেউতাক নকৰিবা। কাৰণ মা দেউতাই বহুত কষ্ট কৰি ল'ৰা ছোৱালী জন্ম দি ডাঙৰ দীঘল কৰে, বহুত আশা থাকে ল'ৰা ছোৱালীৰ পৰা, একো এটা দিব নোৱাৰিলে এটলিষ্ট মা দেউতাক কষ্ট দিব নালাগে। মই এইকাৰণে ক'লোঁ কথাখিনি, যে মই এনেকুৱা মানে আজিকালি বহুত দেখি আছোঁ, মানে নিজৰ ঘৰতে হওক, ফেমিলিতে হওক, বা ওচৰে পাঁজৰে হওক, ছোৱালীবিলাকক দেখি আছোঁ। মানে এইবোৰ কাম মানে ভাল নালাগে, মানে দেখি মানে দুখ লাগে। মাক দেউতাকবিলাকে যে কিমান কষ্ট পায় মনত, বস্তু এটা আনি দিব নোৱাৰিলে কিমান দুখ পায়। গতিকে মই ছোৱালীবিলাকক কওঁ, ভালকৈ পঢ়া শুনা কৰা, তাৰপাছত তোমালোকে ভালকৈ কিবা এটা কাম বিচাৰা, সৰুৱে হওক ডাঙৰে হওক, কামৰ সৰু ডাঙৰ নাই নহয়। কাম এটা বিচাৰি কিনে ভালকৈ ক'ৰবাত কিবা এটা কৰা, তাৰপাছত নিজৰ যিটো মন পচন্দ হয় সেইটো আনি লোৱা, কাকো একো ক'ব দৰকাৰ নাই, কাকো প্ৰেছাৰ দিব নালাগে। আৰু যিমান পাৰা নিজৰ মা দেউতাক সদায় মানে সহায় কৰিবলৈ চাবা, মা দেউতাৰ মানে মাথাত টেনশ্যন দিবলৈ নাচাবা। মই দেখিছোঁ কাৰণে এই কথাখিনি মানে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মোৰ কথাখিনিত কিমান যুক্তি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন।